নমস্কাৰ বন্ধু-বান্ধৱীসকল, পোনপ্ৰথমে আপোনালোকক HR ডিজিটেল হেল্প চেনেলটোলৈ স্বাগতম জনাইছোঁ। তো যিসকল কেণ্ডিডেট SSGD আপকামিং ভেকেঞ্চিৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে বা SSGDত অলৰেডি তেওঁলোকে চিলেকশ্যন হৈছে বা তেওঁলোকে ডিফেন্সত অলৰেডি ছাৰ্ভিচ কৰি আছে চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চত, তো সেইসকল কেণ্ডিডেটৰ কাৰণে আজি এই ভিডিঅ'টো বেছি গুৰুত্বপূৰ্ণ হ'ব। কাৰণ আজি মই এই ভিডিঅ'টোত আলোচনা কৰিবলৈ ওলাইছোঁ চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চ চেলাৰী পেকেজৰ, অৰ্থাৎ যিটো CAPSP একাউণ্ট আছে আমাৰ SBIৰ চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চৰ চেলাৰী পেকেজৰ, তো সেই একাউণ্টৰ আমাৰ বেনিফিটৰ বিষয়ে আমি আজি এই ভিডিঅ'টোত আলোচনা কৰিম। তো যিসকল কেণ্ডিডেট এবাৰ জইনিং কৰিব SSGDত বা আপকামিং ভেকেঞ্চিৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে, তো আপোনালোকক জনাওঁ যে তো সাধাৰণতে আমাৰ যিটো নৰ্মেল ছেভিং একাউণ্ট থাকে SBIত, সেই একাউণ্টটো আমি যেতিয়া চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চত ছাৰ্ভিচ কৰিলে সেই একাউণ্টটো আমাৰ CAPSP একাউণ্টলৈ কনভাৰ্ট হৈ যায়। আৰু চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চক SBI অৰ্থাৎ ষ্টেট বেংক অফ ইণ্ডিয়াই আমাক কিছুমান বেনিফিট দি ৰাখিছে। অৰ্থাৎ আমাৰ যিটো একাউণ্ট আছে চেলাৰী একাউণ্ট, য'ত আমাৰ দৰমহা সোমায়, সেই একাউণ্টটো আমাৰ কিছুমান বেনিফিট আছে যিটো SBI আমাক এক্সট্ৰাকৈ আমাক দি থৈ দিছে। তো সেই বেনিফিটৰ বিষয়ে আজি জনাম। যদি আপোনালোকে ছাৰ্ভিচ কৰে চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চত, আপোনালোকে জইনিং কৰে, আপোনালোকে ছাৰ্ভিচ কৰাৰ পিছত আপোনালোকৰ যিটো নৰ্মেল ছেভিং একাউণ্ট আছে সেই একাউণ্টখন আপোনালোকৰ যেতিয়া CAPSP একাউণ্টলৈ কনভাৰ্ট হ'ব, তাতে আপোনালোকে কি বেনিফিট পাব, তো আপোনালোকে এইখিনি জানি থৈ দিব, আপোনালোকৰ পিছলৈ কামত দিব। তো ইয়াতে আপোনালোকে দিয়া আছে SBI চেণ্ট্ৰেল আৰ্ম পুলিচ চেলাৰী পেকেজ, যিটো শ্বৰ্টত CAPSP একাউণ্ট বুলি কয়। আৰু ইয়াতে ফ'ৰ্চ উল্লেখ কৰা আছে যে চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চ যিটো CRPF, বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চ BSF, চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল চিকিউৰিটি ফ'ৰ্চ CISF, SASHASTRA CISF বল SSB, ইণ্ডো টিবেটান বৰ্ডাৰ পুলিচ ফ'ৰ্চ ITBP, নেশ্যনেল চিকিউৰিটি গাৰ্ড NSG আছে, ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চো ইয়াতে আছে RPF, আৰু ৰেলৱে প্ৰটেকশ্যন স্পেচিয়েল ফ'ৰ্চ যিটো RPSF আছে। তো এই ফ'ৰ্চকেইটাক SBI ষ্টেট বেংক অফ ইণ্ডিয়াই তেওঁলোকৰ যিটো চেলাৰী একাউণ্ট আছে তাত কিছুমান বেনিফিট দি থৈ দিছে। আৰু ইয়াতে আপোনালোকৰ ATMৰ ক্ষেত্ৰত ইয়াতে বেনিফিট দিছে, যিটো গ'ল্ড, ডায়মণ্ড আৰু প্লেটিনাম আছে। ইয়াতে ৰেংক অনুযায়ী তেওঁলোকে ডিভাইড কৰিছে। আৰু আপোনালোকে গ'ল্ড ATMখন আপোনালোকে ল'ব পাৰে যিসকলৰ ৰেংক সুবেদাৰ মেজৰ, ইনস্পেক্টৰ, ছাব ইনস্পেক্টৰ, এছিষ্টেণ্ট ছাব ইনস্পেক্টৰ, হেড কনষ্টেবল, তো আপোনালোকে কনষ্টেবলৰ পৰা ইনস্পেক্টৰলৈকে গ'ল্ড ATMখন তেওঁলোকে লাভ কৰিব পাৰে। আৰু এই গ'ল্ড ATM বিভিন্ন ধৰণৰ বেনিফিট আছে, সেই বিষয়ে মই আপোনালোকক জনাই আছোঁ। আৰু নেক্সট যিখন ডায়মণ্ড ATM কাৰ্ড আছে সেইখন আপোনালোকে ডেপুটি কামাণ্ডেণ্ট আৰু এছিষ্টেণ্ট কামাণ্ডেণ্ট হ'লে আপোনালোকে ল'ব পাৰিব। আৰু নেক্সট যিখন আছে প্লেটিনামখন কামাণ্ডেণ্ট ৰেংকৰ পৰা ছেকেণ্ড ইন কামাণ্ড আছে, ডাইৰেক্টৰ জেনেৰেল আছে, স্পেচিয়েল ডাইৰেক্টৰ জেনেৰেল, এডিশ্যনেল ডাইৰেক্টৰ জেনেৰেল, ইনস্পেক্টৰ জেনেৰেল আৰু ডেপুটি ইনস্পেক্টৰ জেনেৰেল, এই ৰেংক অনুযায়ী তেওঁলোকে প্লেটিনাম কাৰ্ডখন ল'ব পাৰে। আৰু নেক্সট আছে, তো নেক্সট আমি তললৈ আহিলে ইয়াতে আমাৰ একাউণ্টৰ বেনিফিট ইয়াতে উল্লেখ কৰা আছে। তো প্ৰথমতে ইয়াতে দিয়া আছে জিৰ' বেলেঞ্চ একাউণ্ট, অৰ্থাৎ আমাৰ যিখন একাউণ্ট আছে চেলাৰী একাউণ্ট SBIত, তো সেই একাউণ্টখনত আমাৰ যদি 1 টকাও পইচা নাথাকে, অৰ্থাৎ আমাৰ যদি জিৰ' বেলেঞ্চ একাউণ্ট থাকে, তথাপিতো আমাৰ একাউণ্টখন চলি থাকিব। ইয়াতে আনলিমিটেড ট্ৰানজাকশ্যন আমি কৰিব পাৰোঁ, ইয়াতে দিয়া আছে আনলিমিটেড ট্ৰানজাকশ্যন অফ এক্ৰছ ATM, অৰ্থাৎ আমি অল ইণ্ডিয়া যিকোনো ATMতে আমি আনলিমিটেড ট্ৰানজাকশ্যন কৰিব পাৰোঁ। এইটো বেনিফিট আমাক দিছে। অৰ্থাৎ 1 নম্বৰতে দিলে আমাক জিৰ' বেলেঞ্চ একাউণ্ট, অৰ্থাৎ আমাৰ একাউণ্টত 1 টকাও পইচা নাথাকিলেও আমাৰ কোনো প্ৰব্লেম নাই। আৰু আমি ট্ৰানজাকশ্যনৰ ক্ষেত্ৰত আমি অল ইণ্ডিয়া ATMত আমি ট্ৰানজাকশ্যন কৰিব পাৰোঁ আনলিমিটেড, ইয়াতে দিয়া আছে। আৰু নেক্সট ইয়াতে দিয়া আছে যিটো কমপ্লিমেণ্টাৰী পাৰ্চনেল এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ ডেথ কভাৰ এটা দিয়া আছে, যিটো 50 লাখ অল ৰেংক দিয়া আছে। অৰ্থাৎ আপোনালোকে কনষ্টেবল হওক বা হেড কনষ্টেবল হওক, ছাব ইনস্পেক্টৰ হওক, তো আপোনালোকক ইয়াতে দিয়া আছে অল ৰেংক 50 লাখ এটা আপোনালোকক পাৰ্চনেল এক্সিডেণ্টেল ইঞ্চুৰেঞ্চত দিয়া আছে, যিটো ডেথ কভাৰ আছে, ইঞ্চুৰেঞ্চ কভাৰ। তো এতিয়া পাৰ্চনেল এক্সিডেণ্ট বুলি ক'লে আপোনালোকে যেতিয়া ডিউটি সময়ত থাকে সেইটোও আপোনালোকৰ হ'ব, বা আপোনালোকে ডিউটিৰ বাহিৰত থাকিলেও, অৰ্থাৎ আপোনালোকে ছুটীত গৈছে ঘৰত, তেতিয়াও যদি আপোনালোকৰ কিবা এক্সিডেণ্ট হৈ যায়, তেতিয়াও আপোনালোকে এই পইচাটো আপোনালোকৰ ফেমিলিয়ে লাভ কৰিব পাৰিব। যদি আপোনালোকৰ ডেথ হয় তেতিয়া 50 লাখ এটা দিয়া আছে ইঞ্চুৰেঞ্চ, পাৰ্চনেল এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ ডেথ কভাৰ 50 লাখ অল ৰেংক। তো নেক্সট দিয়া আছে এয়াৰ এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ ডেথ কভাৰ দিয়া আছে 1 crore। তো এয়াৰ এক্সিডেণ্টেল বুলি ক'লে, তো বিশেষকৈ আপোনালোকে যেতিয়া কিবা অপাৰেশ্যনৰ কাৰণে আপোনালোকে যেতিয়া ফ্লাইটত যাব, বা কিবা ডিউটিৰ কাৰণে যেতিয়া আপোনালোকে ফ্লাইটত যাব, বা আপোনালোকে যেতিয়া ছুটীত ঘৰলৈ আপোনালোকে ফ্লাইটত আহিব, তেতিয়া যদি বাইচাঞ্চ আপোনালোকৰ ফ্লাইটত গৈ থাকোঁতে যদি আপোনালোকৰ কিবা এক্সিডেণ্টেল হৈ যায়, আপোনালোকৰ যদি ডেথ হৈ যায়, তেতিয়াহ'লে আপোনালোকে 1 crore টকা SBI ফালৰ পৰা আপোনালোকৰ পৰিয়ালক দিব। তো
তো এই বেনিফিটটো আপোনালোকৰ যেতিয়া ছুটিত আপোনালোকে ঘৰত আহিব সাৰ্ভিস কৰাৰ পিছত ছুটিত আপোনালোকে ঘৰত আহিলে এই বেনিফিটটো লাভ উঠাবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব আপোনালোকে যেতিয়া টিকেট কাটিব ফ্লাইটৰ টিকেট কাটিলে আপোনালোকৰ যিখন স্যালাৰি একাউণ্ট আছে SBI সেই একাউণ্টৰ পৰাই আপোনালোকৰ টিকেটৰ পইচাটো কটা হ'ব লাগিব তেতিয়াহে আপোনালোকে এই বেনিফিটটো লাভ কৰিব পাৰিব যদি আপোনালোকৰ যদি সেই টিকেটটো বেলেগ এখন একাউণ্টৰ পৰা যদি আপোনালোকে কাটিছে বা এছেন যদি আপোনালোকৰ ফ্লাইটত আপোনালোকৰ যদি ডেথ হৈ যায় তেতিয়াহ'লে আপোনালোকৰ ফেমিলিয়ে এই পইচাটো লাভ কৰিব নোৱাৰিব যদিহে আপোনালোকৰ একাউণ্টৰ স্যালাৰি একাউণ্টৰ পৰাই টিকেটটো কাটিছে তেতিয়াহে আপোনালোকে এইটো লাভ উঠাব পাৰিব তো আপোনালোকে গুৰুত্ব দিব যে আপোনালোকে যেতিয়া ছুটিত আহিব ছুটিত আহিলে আপোনালোকৰ যিটো টিকেট আছে টিকেটটো আপোনালোকে স্যালাৰি একাউণ্টৰ পৰা কাটি দিব তেতিয়াহ'লে আপোনালোকে এই বেনিফিটটো লাভ উঠাব পাৰিব ইয়াত 1 কোটি টকাৰ বেনিফিট দিছে আমাক SBI ফালৰ পৰা আৰু নেক্সট দিয়া আছে কমপ্লিমেণ্টাৰী পাৰ্চনেল এক্সিডেণ্টেল ইয়াতে দিয়া আছে টোটেল ডিজেবলমেণ্ট অৰ্থাৎ আপোনালোকে যেতিয়া পাৰ্চনেল এক্সিডেণ্ট যদি আপোনালোকৰ হয় যদি আপোনালোক ফিজিকেলি হেণ্ডিকেপ হৈ যায় টোটেল ফিজিকেলি হেণ্ডিকেপ হৈ যায় তেতিয়াহ'লে আপোনালোকক 50 লাখ টকা ইয়াতে ইঞ্চুৰেঞ্চ দিছে অল ৰেংক দিয়া আছে ইয়াতে কনষ্টেবলৰ পৰা ডাইৰেক্টৰ জেনেৰেললৈকে 50 লাখ টকা আপোনালোকে ফিজিকেলি হেণ্ডিকেপত পাই যাব আৰু নেক্সট দিয়া আছে ইয়াতে কমপ্লিমেণ্টাৰী পাৰ্চনেল এক্সিডেণ্ট এইটো আপোনালোকৰ পাৰ্চনেল ডিজেবিলিটিৰ ক্ষেত্ৰতে দিয়া আছে অৰ্থাৎ ফিজিকেলি হেণ্ডিকেপত ইয়াতে আপোনালোকক 50 লাখ টকা কৈছে তো নেক্সট দিয়া আছে এক্সপ্ৰেছ ক্ৰেডিট হোম লোন কাৰ লোন এণ্ড এডুকেশ্যন লোনৰ কথা ইয়াতে দিয়া আছে তো আপোনালোকে সকলো লোন ল'ব পাৰিব আৰু আপোনালোকৰ ৰেট ইণ্টাৰেষ্ট ৰেটটো অলপ কম থাকিব ইয়াতে কৈছে আৰু নেক্সট দিয়া আছে 100% ৱেইভাৰ অফ প্ৰচেছিং ফিজ অৰ্থাৎ আপোনালোকে যেতিয়া এক্সপ্ৰেছ ক্ৰেডিট লোন অৰ্থাৎ পাৰ্চনেল লোন কাৰ লোন হোম লোন আপোনালোকে যেতিয়া ল'ব তেতিয়া আপোনালোকৰ যিটো প্ৰচেছিং ফিজ আছে সেইটো আপোনালোকে ফ্ৰীকৈ আপোনালোকে ল'ব পাৰিব তো আপোনালোকে নৰ্মেল একাউণ্টৰ পৰা যে আপোনালোকে পাৰ্চনেল লোন ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে প্ৰচেছিং ফিজ দিব লাগে আৰু যদি আপোনালোকে চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চৰ আমাৰ এই স্যালাৰি একাউণ্টৰ পৰা যে আপোনালোকে লোন লয় তেতিয়াহ'লে আপোনালোকে প্ৰচেছিং ফিজটো আপোনালোকে দিব নালাগে আৰু নেক্সট দিয়া আছে ইয়াতে আপ টু 25% অফাৰ দিয়া আছে আপোনালোকক এনুৱেল ৰকাৰ ৰেণ্টেল অৰ্থাৎ আপোনালোকৰ যিটো SBI লকাৰ চিষ্টেম আছে আপোনালোকে কিবা বস্তু ৰাখিব পাৰে তেতিয়াহ'লে আপোনালোকে তাতে যদি কিবা বস্তু ৰাখে কিবা তেনেকুৱা তেতিয়াহ'লে আপোনালোকে 25% অফাৰ আপোনালোকে পাব ইয়াতে দিয়া আছে আৰু নেক্সট দিয়া আছে অটো সুইপ ফেচিলিটি দিয়া আছে আপোনালোকৰ মাল্টি অপশ্যন ডিপ'জিট আপোনালোকে অটো সুইপ আপোনালোকে কৰিব পাৰে আৰু নেক্সট দিয়া আছে ডিমাণ্ড এণ্ড অনলাইন ট্ৰেডিং একাউণ্ট ফেচিলিটি এভেইলেবল আৰু নেক্সট এটা আছে ফ্ৰী ইঞ্চুৰেঞ্চ অফ ড্ৰাফ্ট মাল্টি চিটি চেকবুক SMS এলাৰ্ট NEFT তো আপোনালোকৰ ইয়াতে দিয়া আছে আপোনালোকে ফ্ৰী চেকবুক পাব আপোনালোকৰ SMS এলাৰ্ট ফ্ৰী হ'ব আপোনালোকৰ ATM চাৰ্জ নাকাটে আপোনালোকে যেহেতু আপোনালোকে জানে যে নৰ্মেল যিবিলাক একাউণ্ট আছে আপোনালোকৰ হয়তো আগতে কাটিছিলে যেতিয়া আপোনালোকে নৰ্মেল সেভিং একাউণ্ট আছিলে আপোনালোকৰ ATM চাৰ্জ আপোনালোকৰ মান্থলি কাটিছিলে আপোনালোকে যেতিয়া SMS এলাৰ্ট কৰিছিলে আপোনালোকৰ SMS এলাৰ্টৰ কাৰণে এক্সট্ৰা চাৰ্জ কাটিছিলে তো সেই যিবিলাক এক্সট্ৰা চাৰ্জ আপোনালোকৰ একাউণ্টৰ পৰা কাটিছিলে সেই একাউণ্টৰ তো সেই এক্সট্ৰা চাৰ্জবিলাক আপোনালোকৰ স্যালাৰি একাউণ্ট হোৱাৰ পিছত আপোনালোকৰ সেইবোৰ নাকাটে তো নেক্সট এটা দিয়া আছে অভাৰড্ৰাফ্ট ফেচিলিটি আৰু এই অভাৰড্ৰাফ্ট ফেচিলিটিটো হৈছে আপোনালোকে আপোনালোকৰ যিটো স্যালাৰি আছে আপোনালোকৰ নেট স্যালাৰি সেই নেট স্যালাৰিটো আপোনালোকে 2 মাহৰ নেট স্যালাৰি এডভান্সকৈ আপোনালোকে SBI বেংকৰ পৰা আপোনালোকে ল'ব পাৰে আৰু এইটো লোন চিষ্টেমত লোৱা হ'ব কিন্তু ইয়াৰ যিটো লোনৰ ৰেট আছে ইণ্টাৰেষ্ট আছে সেইটো আপোনালোকৰ কম হ'ব 6% ৰেট হিচাপত আপোনালোকে ল'ব পাৰিব 2 মাহৰ নেট স্যালাৰি অৰ্থাৎ আপোনালোকৰ যিটো নেট স্যালাৰি আছে নেট স্যালাৰিটো আপোনালোকে 2 মাহৰ নেট স্যালাৰি আপোনালোকে এডভান্সকৈ SBI বেংকৰ পৰা আপোনালোকে ল'ব পাৰিব আৰু এই ফেচিলিটিটো আপোনালোকে অনলাইন চিষ্টেমতো ল'ব পাৰিব বা অফলাইন আপোনালোকে বেংকলৈ ব্ৰাঞ্চলৈ ভিজিট কৰি আপোনালোকে এইটো ফেচিলিটি ল'ব পাৰিব অৰ্থাৎ আপোনালোকৰ যদি কম পইচা প্ৰয়োজন হৈছে আপোনালোকৰ 80,000 1 লাখ টকা এনেধৰণৰ আপোনালোকৰ যদি কম এমাউণ্ট এটা ইমাৰ্জেঞ্চি লগা হৈছে তেনেহ'লে আপোনালোকে এই ডিমাণ্ড ড্ৰাফ্ট যিটো আছে অভাৰড্ৰাফ্ট এই অভাৰড্ৰাফ্ট ফেচিলিটি আপোনালোকে ল'ব পাৰে আৰু ইয়াৰ ৰেটটো বহুত কম আছে ইণ্টাৰেষ্ট ৰেট 6% আৰু আপোনালোকে যদি পাৰ্চনেল লোন ল'ব বিচাৰে 1 লাখ টকা এটাও তেতিয়া আপোনালোকে 11-12% আপোনালোকে ইণ্টাৰেষ্ট ৰেট দিব লাগিব কিন্তু আপোনালোকে অভাৰড্ৰাফ্ট ফেচিলিটি আপোনালোকে যদি লয় 2 মাহৰ নেট স্যালাৰি এডভান্স কৰি তেতিয়াহ'লে আপোনালোকে কম ইণ্টাৰেষ্ট ৰেট দিব লাগে অৰ্থাৎ 6% আপোনালোকৰ আহি যাব তো আপোনালোকে এইটো ফেচিলিটি লাভ কৰিব পাৰিব আৰু নেক্সট আছে এডিশ্যনেল 10 লাখ ডেট কভাৰ দিয়া আছে আপোনালোকক যেতিয়া আপোনালোকৰ টেৰৰিষ্ট বা নাক্সাল আপোনালোকৰ ফৰেন এনিমিৰ লগত আপোনালোকৰ যদি কিবা যুদ্ধ হয় তেতিয়াহ'লে আপোনালোকৰ যদি ডেথ হৈ যায় তেতিয়া আপোনালোকৰ এক্সট্ৰা এটা 10 লাখ এটা বেনিফিট আপোনালোকৰ দিয়া আছে আৰু নেক্সট দিয়া আছে SBI ৰিষ্টে এটা দিয়া আছে যিটো ফেমিলি সেভিং একাউণ্ট অৰ্থাৎ আপোনালোকৰ যিবিলাক ফেমিলি আছে মাদাৰ ফাদাৰ আপোনালোকৰ ৱাইফ আছে তো তেওঁলোকৰ যিবিলাক সেভিং একাউণ্ট আছে SBI একাউণ্ট হ'ব লাগিব কিন্তু SBI একাউণ্ট যদি আছে সেই একাউণ্টবোৰ আপোনালোকৰ নিজৰ স্যালাৰি একাউণ্টৰ লগত লিংক কৰিব পাৰে অৰ্থাৎ SBI ৰিষ্টে
বেংকৰ থ্ৰুলি আপোনালোকৰ একাউণ্টত লিংক কৰি ল'ব পাৰে যদি আপোনালোকৰ মা দেউতা আপোনালোকৰ ৱাইফৰ যদি SBI একাউণ্টটো আপোনালোকৰ চেলাৰী একাউণ্টৰ লগত লিংক কৰি লয় ৰেজিষ্ট্ৰি ফেচিলিটিৰ জৰিয়তে SBI ৰেজিষ্ট্ৰিৰ জৰিয়তে তেতিয়াহ'লে আপোনালোকৰ মা দেউতাৰ অৰ্থাৎ আপোনালোকৰ ৱাইফৰ যিবিলাক একাউণ্টৰ যিবিলাক ট্ৰানজাকশ্যনৰ এক্সট্ৰা চাৰ্জ কাটিছিলে বা ATM চাৰ্জ SMS চাৰ্জবিলাক কাটিছিলে এইবিলাক চাৰ্জ আপোনালোকৰ নাকাটিব আৰু কিছুমান বেনিফিট আপোনালোকে পাব তো এতিয়া নেক্সট আছে যিটো এক্সপ্ৰেছ ক্ৰেডিট লোন কভাৰ আপ টু 10 লাখ দিয়া আছে তো আপোনালোকে যেহেতু পাৰ্চনেল লোন আপোনালোকে লয় ধৰক আপোনালোকে পাৰ্চনেল লোন লৈছে 10 লাখ টকা এটা আৰু আপোনালোকৰ পাৰ্চনেল লোনটো লোৱাৰ পিছতে আপোনালোকৰ ডেথ হৈ গ'ল নাক্সাল বা টেৰৰিষ্ট এটেকত আপোনালোকৰ ডেথ হৈ গ'ল ডেথ হৈ যোৱাৰ পিছত আপোনালোকে যিটো পাৰ্চনেল লোন লৈছিলে সেই পাৰ্চনেল লোনটো 10 লাখ টকা এটা আপোনালোকক ৰেহাই দি দিব তো এতিয়া উল্লেখ কৰিছে তো আপোনালোকক ইয়াতে মই থুলমূলকৈ অকণমান জনালোঁ যিটো SBI চেলাৰী একাউণ্ট আছে আমাৰ চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চৰ SBI ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা আমাৰ এইখিনি বেনিফিট দিছে যিটো আমাৰ একাউণ্টটো চেণ্ট্ৰেল আৰ্ম পুলিচ চেলাৰী পেকেজ CAPSP একাউণ্ট সেইটোৰ বেনিফিট ইয়াতে দিয়া আছে তো আপোনালোকে যেতিয়া চাকৰি কৰিব চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চত চাকৰি কৰাৰ পিছত আপোনালোকে যেতিয়া ছাৰ্ভিচ কৰিলে আপোনালোকৰ ইউনিটৰ পৰা বা বেটেলিয়নৰ পৰা আপোনালোকৰ ছাৰ্ভিচ চাৰ্টিফিকেট আই কাৰ্ড আপোনালোকে লৈ আনিলে আপোনালোকৰ SBI যিবিলাক ব্ৰাঞ্চ আছে আপোনালোকৰ তাতে আপোনালোকে ডকুমেণ্টছখিনি জমা দিব লাগিব তাতে ডকুমেণ্টছখিনি জমা দিলে আপোনালোকৰ একাউণ্টটো নৰ্মেল ছেভিং একাউণ্টৰ পৰা CAPSP একাউণ্টলৈ তেওঁলোকে কনভাৰ্ট কৰি দিব আৰু CAPSP একাউণ্টলৈ কনভাৰ্ট হ'লে আপোনালোকে এই বেনিফিটখিনি লাভ উঠাব পাৰিব তো যিসকল ছাৰ্ভিচমেনে বৰ্তমানলৈকে CAPSP একাউণ্টলৈ কনভাৰ্ট কৰা নাই তেওঁলোকৰ ছেভিং একাউণ্টখন তো আপোনালোকে এইখন কৰি ল'ব আৰু যিসকল কেণ্ডিডেট এবাৰ জইনিং কৰিব SSGDত তো আপোনালোকে এইখিনি গুৰুত্ব দিব আপোনালোকে যেতিয়া ছাৰ্ভিচ কৰিব ট্ৰেইনিং কমপ্লিট হোৱাৰ পিছত তেতিয়া আপোনালোকে ট্ৰেইনিং কৰি থাকোঁতে যেতিয়া মিড টাৰ্ম ব্ৰেকত আহিব তেতিয়া আপোনালোকে ঘৰলৈ আহিলে তেতিয়া আপোনালোকে বেংকলৈ গৈ আপোনালোকৰ একাউণ্টটো CAPSP একাউণ্টলৈ কনভাৰ্ট কৰি ল'ব আৰু তেতিয়া আপোনালোকে এই বেনিফিটখিনি লাভ উঠাব পাৰিব আৰু যিসকল কেণ্ডিডেট প্ৰিপাৰেশ্যন কৰিছে আপকামিং SSGDৰ কাৰণে আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন কৰক আপোনালোকেও চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চৰ এজন মেম্বাৰ হ'ব পাৰিব আৰু আপোনালোকৰ এনেধৰণৰ সুবিধা আপোনালোকে লাভ উঠাব পাৰিব বিভিন্ন ধৰণৰ ফেচিলিটি আছে এইখিনি অকল SBI ষ্টেট বেংক অফ ইণ্ডিয়া আমাক সুবিধা দিছে আমাৰ যিটো চেলাৰী একাউণ্টৰ ফালৰ পৰা যিটো CAPSP একাউণ্ট বুলি কয় চৰ্টত আৰু চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চ চেলাৰী পেকেজ বুলি কয় আৰু ইয়াৰ উপৰিও এক্সট্ৰা ফেচিলিটি আছে তো সেইখিনিও মই আপোনালোকক জনাই থাকিম তো আপোনালোকে আমাৰ চেনেলটোৰ লগত জড়িত হৈ থাকিব তো থেংকছ ফৰ ৱাচিং